কি খবৰ ৰাইজ? হেল্ল' মই নিমিষা। আশা কৰোঁ সকলো কুশলে আছে আৰু আকৌ এবাৰ মোৰ গাঁৱৰ ভিডিঅ'লৈ আহি গ'লোঁ। এই শাওণ মাহটো বৰ ভাল লগা নহয়নে? চাৰিওফালে সেউজীয়া হৈ থাকে, পথাৰবোৰ ভৰি থাকে একেবাৰে, আৰু এই বৰষুণজাক যে যেতিয়াই তেতিয়াই আহে আৰু বৰষুণৰ পাছৰ সেই মাটিৰ গোন্ধটো ইমান যে ভাল পাওঁ। আপোনালোকে গাঁৱৰ পৰিৱেশ বা গাঁৱৰ এই ভিডিঅ'সমূহ কেনেকুৱা পায় মোক জনাবচোন। আৰু এইবাৰ যে খেতিপথাৰলৈ যোৱাই নহ'ল, ইমান ভাল লগা পৰিৱেশ এটা মিছ কৰি দিওঁ আমি টাউনত থাকি, কামৰ ক্ষেত্ৰত থাকি, নহয়নে? হ'লেও কি হ'ব, ভৰি থকা পথাৰখনতে গৈ মই দুপাকমান খোজ কাঢ়িলোঁ, দুটামান ভিডিঅ' ল'লোঁ। এই পথাৰত বহি চাহভাতৰ জুতি লোৱা আমেজেই সুকীয়া, নহয়নে? হ'লেওনো কি হ'ব, কেতিয়াবা সেইখিনি আমাৰ সময়ে নিমিলে। হ'লেও কিছুমান মুহূৰ্ত আমি জীয়াবলৈ বুলিয়েই মোবাইলতে আবদ্ধ কৰি ৰাখোঁ। এই ভাল লগা পৰিৱেশটো আমি পথাৰলৈ কাম কৰিবলৈ নগ'লেও সেই মুহূৰ্তখিনি এনজয় কৰিবলৈ বুলিয়ে আমি যাওঁ, নহয়নে? বহুতো আছে চাগে মোৰ দৰে। আৰু ভিডিঅ'বোৰ আপোনালোকে কেনেকুৱা পায় মোক জনাবলৈ প্লিজ নাপাহৰিব, আৰু মোক মৰম দিব বুলি মই আশাবাদী। আজিলৈ আদৰেৰে মৰমেৰে বিদায়। পুনৰ লগ পাম।